বিজ্ঞান পাঠ নং 5 পাঠৰ নাম কয়লা আৰু পেট্ৰলিয়াম পাঠভিত্তিক প্ৰশ্নাৱলীৰ উত্তৰসমূহ 6 নং প্ৰশ্ন জীৱাশ্ম ইন্ধনসমূহ কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা উত্তৰ জীৱাশ্ম ইন্ধনসমূহ মৃত জীৱসমূহৰ পৰা পোৱা ইন্ধন মৃত জীৱৰ পৰা ইন্ধনলৈ পৰিৱৰ্তন হ'বলৈ ইয়াক বহু নিযুত বছৰৰ প্ৰয়োজন হয় তাৰোপৰি জীৱাশ্ম ইন্ধনসমূহ এবাৰ ব্যৱহাৰ কৰিলে ইয়াক পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি সেইবাবেই জীৱাশ্ম ইন্ধনসমূহ নিঃশেষীয় প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় 8 নং প্ৰশ্ন ককৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা উত্তৰ ককৰ বৈশিষ্ট্য কক এবিধ কঠিন সচিত্ৰ আৰু কলাবৰণীয়া পদাৰ্থ কক কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ ককৰ ব্যৱহাৰ কক এবিধ ইন্ধন এই ইন্ধন তীখাৰ উৎপাদনত ব্যৱহাৰ কৰা হয় ইয়াৰ উপৰিও বহুতো ধাতু নিষ্কাশনৰ ক্ষেত্ৰত কক ব্যৱহাৰ কৰা হয় 8 নং প্ৰশ্ন কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল ব্যাখ্যা কৰা উত্তৰ সমুদ্ৰত বাস কৰা জীৱসমূহৰ পৰাই পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল এই জীৱসমূহৰ মৃত্যু হোৱাৰ পাছত সিহঁতৰ দেহাৱশেষবোৰ সমুদ্ৰৰ তলিত সঞ্চিত হৈ বালি আৰু বোকাৰ তৰপেৰে ঢাক খাই পোত গৈছিল কালক্ৰমত বহু নিযুত বছৰ ধৰি অক্সিজেনহীন পৰিৱেশ প্ৰচুৰ তাপ আৰু অত্যাধিক চাপৰ প্ৰভাৱে মৃত জীৱসমূহক পেট্ৰলিয়ামলৈ ৰূপান্তৰিত কৰে এনেদৰে পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল 9 নং প্ৰশ্ন তলৰ তালিকাত ভাৰতত 1991 চনৰ পৰা 1997 চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে এই তথ্যখিনি লেখচিত্ৰৰ সহায়ত প্ৰকাশ কৰা লেখচিত্ৰত বছৰসমূহত হোৱা নাটনিৰ শতাংশ y অক্ষত আৰু বছৰ x অক্ষত লোৱা